নমস্কাৰ মোৰ চেনেলটোলৈ পুনৰবাৰ কাৰণে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো, সেইটো হৈছে কেঁচা মধুৰিআমৰ চাটনি। এই চাটনিটো খাই খুবেই ভাল লাগে আৰু মই এই চাটনিটো কেনেকৈ বনালো চাওঁচোন আহক। চাটনিটো বনাবলৈ একেবাৰে সহজ আৰু তেনেই কম ইনগ্ৰেডিয়েন্টছ লাগে আমাক। প্ৰথমতে মই এটা ডাঙৰ সাইজৰ মধুৰিআম লৈছো, ভালকৈ ধুই আনিছো আৰু এটো কাটি লৈ ইয়াৰ মাজত যিখিনি গুটি থকা অংশ আছে সেইখিনি কাটি আঁতৰাই ল'ব। সেইখিনি আমি চাটনি বনাবৰ কাৰণে ব্যৱহাৰ নকৰো। মই ভিডিঅ' দেখুৱাৰ নিচিনাকৈ এনেকৈ গুটিখিনি কাটি আঁতৰাই ল'ব। এয়া দেখিছেনে মই কেনেকৈ কাটি ললো। এতিয়া মই এটা মিক্সাৰ জাৰ লৈছো আৰু মিক্সাৰ জাৰত মই গ্ৰাইণ্ড কৰি লম চাটনিখিনি আৰু লগত লৈছো পিয়াজ, আদা নহৰু, জলকীয়া, ধনিয়া পাত অলপমান আৰু জোখমতে অকণমান নিমখ লৈছো। আদা আৰু নহৰুখিনি অলপ মিহিকৈ কাটি ল'ব, তেতিয়া গ্ৰাইণ্ড কৰাত সুবিধা হ'ব। আৰু এই চাটনিটো আপোনালোকে ভাত নহলে ৰুটিৰ লগত বনাই খাব পাৰে। মই প্ৰায় এনেকৈ বনাই খাওঁ। গোটেইখিনি একেলগে মই 30 ছেকেণ্ড মান এনেকৈ খুন্দি ললো আৰু এতিয়া মই আধা কাপতকৈও কম পানী দি লৈছো। এনেকৈ অলপমান পানী দি ল'ব। পানী দিয়াৰ পিছত আকৌ 20 ছেকেণ্ড মান খুন্দি ল'ব। এয়া হৈ গ'ল। এই কেঁচা মধুৰিআমৰ চাটনিখন খাই খুবেই ভাল লাগে। আপুনি যদি এনেকৈ বনাই খোৱা নাই তেতিয়াহলে নিশ্চয় বনাই খাব আৰু বহুত ভাল হয় খাবলে। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব।